হিমন্ত বিশ্ব শৰ্মা চৰকাৰে BPF-ক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি দিয়াৰ পাছত BPF-এ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ অসমলৈ সোমোৱা পশ্চিমবংগৰ যি গেট আছে বক্সিৰহাট আৰু শ্ৰীৰামপুৰ তাতে চিণ্ডিকেট বহুৱাই দিছে। প্ৰত্যেকখন অসমলৈ অহা গাড়ীৰ ওপৰত চিণ্ডিকেটৰ অবৈধ গুণ্ডা টেক্স লোৱাৰ কাৰণে অসমত বস্তুৰ দাম অধিক বৃদ্ধি পাইছে। দ্বিতীয় মূল্যবৃদ্ধিৰ মূল কাৰণটো হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে BPF-ক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি দিয়াৰ পাছত BPF-এ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ অসমলৈ সোমোৱা পশ্চিমবংগৰ যি গেট আছে বক্সিৰহাট আৰু শ্ৰীৰামপুৰ তাতে চিণ্ডিকেট বহুৱাই দিছে আৰু প্ৰত্যেকখন অসমলৈ অহা গাড়ীৰ ওপৰত চিণ্ডিকেটৰ অবৈধ গুণ্ডা টেক্স লোৱাৰ কাৰণে অসমত বস্তুৰ দাম অধিক বৃদ্ধি পাইছে। গতিকে দুটা বস্তু একেবাৰে চিঞৰি মই ৰাজ্যপালক 3 ফুট ওচৰৰ পৰা চিঞৰি কৈ আছোঁ যে ৰাজ্যপাল ডাঙৰীয়া, মুখ্যমন্ত্ৰী আৰু BPF-এ চিণ্ডিকেট চলাইছে অসমত, এইটো আপুনি বন্ধ নকৰিলে মূল্য বৃদ্ধিৰ ক্ৰম নহয়। মই কৈছোঁ যে দেশত যি সংকট আহিছে এই সংকটৰ পৰা মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে গেছ চিলিণ্ডাৰ বিচাৰি পোৱা নাই, কিনিব পৰা নাই, 3000 টকা হৈছে, তাৰ ব্যৱস্থা কৰিব লাগে। মুঠতে মই আজি আমাৰ সংসদীয় ইতিহাসত অতি কমেও 45 মিনিট সময় ৰাজ্যপালৰ সন্মুখত চিঞৰি কেনেকৈ আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সংকটত পৰিছে, মূল্যবৃদ্ধি হৈছে, কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ দিনত চিণ্ডিকেটেৰে গ্ৰাস কৰি পেলাই গোটেই বস্তুৰ দাম বঢ়াইছে, তাৰ আচল দৃশ্যটো মই সকলোৰে সন্মুখত চিঞৰি দিলোঁ। ইয়াৰ পাছতো যদি চৰকাৰ নলৰে তেতিয়াহ'লে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাহিৰে কোনো বিকল্প নাই।